हेलो एवरीवन की खबर আপোনালোকৰ নিশ্চয় ভাল আমাৰো ভাল আজি আমি মাহঁতৰ ঘৰত আহিছো আকচোন মাহঁতৰ ঘৰৰ পৰিবেশটো দেখাই আছো আপোনালোকৰ পিছফালৰ পৰিবেশটো আকচোন বাড়িৰ পিছফালৰ পৰিবেশটো এয়া হল পুখুৰী তাৰ পিছত ইফালে আছে বাগছ মই এনে অকমান আপোনালোকক দেখাই দিছো এয়া আমি পিছফালে মানে ৰাস্তা দি আহি আছো এ সাকচোন ধুনিয়া লাগে গাঁৱৰ পৰিবেশটো এয়া মোৰ আমাৰ বেটি দুটা আৰু লগত ছোৱালী দুটা মানে আছে এইখিনি হল কহুৱা বন সাকচোন কহুৱা বন হয় আমি একদম পিছফালে আহি আছো সাকচোন এটা সৰুছে পুখুৰী আছে এই পুখুৰীটোত গটে কেজনীয়ে পুৰা একদম ফুৰ্তি কৰিছে মনো পৰি যাবা চাবা এয়া আমাৰ বাবু লৰাটো এটো মোৰ ছোৱালী এটো মোৰ বাইদেউৰ ছোৱালী হয় মনো পৰি যাবা এয়া আমাৰ বাবু হাই কৈ দিয়া হাই কি ধুনিয়া পৰিবেশ আপোনালোকে চাই থাকিব ভিডিওটো ময়ো উঠিলো ৰবচোন এইখিনি হল বড় ধান আমাৰেহে কৰিছে আৰু চাই লওকচোন কি ধুনিয়া পৰিবেশটো আপোনালোকক অলপ দেখাই আছো মই এই পুখুৰীটো তাৰ পিছত এইফালে বড় ধান খেতি কৰিছে এইখিনি হল আমাৰ হে মাহঁতৰ টেঙা খাওয়া ভাল হৈছে না গাঁৱৰ পৰিৱেশটো বহুতেই ভাল লাগে ন সাকচোন বেটি বিলাকে কি ধুনীয়া দৌৰি আছে খেলি আছে আপোনালোকক অকমান দেখাই আছো আৰু আপোনালোকে বেয়া নাপাব ভিডিওটো আপোনালোকক দেখাইছো যে আমাৰ মাহঁতৰ ঘৰৰ বাড়ি পিছফালৰ খিনি কি ধুনিয়া পথাৰৰ মাজত গটে কেজনে খেলি আছে চাওকচোন দৌৰি যা তহঁত যা একদম পুৰা জাপ মাৰ দিয়া কল লাগিব নে ষ্ট্ৰবেৰী লাগিব মোক ষ্ট্ৰবেৰী মোৰ টিম কল লাগিব নে ষ্ট্ৰবেৰী লাগিব মোৰ
এইখিনিয়ে ভিডিঅ' আছিল আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰি দিব বাই কোৱা বাই